মই পম্পীয়ে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আজি মই আপোনালোকৰ লগত এটা কুচিয়া মাংসৰ ৰেচিপি শ্বেয়াৰ কৰিবলৈ লৈছোঁ। এনেইতো সকলোৱে জানেই কুচিয়া মাংস কেনেকৈ বনায়, তথাপি মইনো কেনেকৈ বনাওঁ আপোনালোকক সেইটোৱে দেখাবলৈ লৈছোঁ। একেবাৰে চিম্পুলকৈ বনাম আৰু তাত মই কোনো অন্য মা মছলা নিদিওঁ, মাত্ৰ পিঁয়াজ, আদা, নহৰু দিয়ে মই বনাম। আজিৰ ভিডিঅ'টোত এইটোৱে দেখিবলৈ পাব। ঠিক আছে, তেনেহ'লে মই বনাওঁগৈ, আপোনালোকে চাই থাকিব। কুচিয়া মাংস বনাবলৈ মই লৈছোঁ পিঁয়াজ এটা, আদা নহৰু পেষ্ট অলপ, 2টা জলকীয়া, খুন্দি লোৱা জালুক অলপ, 3টা আলু আৰু 2টা বিলাহী। প্ৰথমে মই কেৰাহীত তেল দি গৰম হোৱাৰ পাছত পিঁয়াজখিনি ৰঙচুৱা হ'লৈকে ভাজি ল'লোঁ। তাৰপাছত দিছোঁ মই 2টা জলকীয়া। ইয়াৰ পিছত দিছোঁ মই আদা নহৰু পেষ্টটো আৰু হালধি। লগতে মই জালুকৰ গুড়িখিনিও তেলত দি দিছোঁ, যাতে জ্বলা বেছি নহয়, কাৰণ মই জ্বলা বেছি খাব নোৱাৰোঁ। জালুকখিনি পাছত দিলে জ্বলাটো বেছি হয়, সেইবাবে মই তেলত জালুকখিনি দি দিছোঁ। এতিয়া দিছোঁ মই বিলাহী কেইডোখৰ। অলপ লৰাই দিছোঁ এনেদৰে, যাতে গোটেইখিনি মিক্স হৈ যায়। লগতে মই আলুখিনিও দি দিছোঁ। ভালদৰে মিক্স কৰি লৰাই দিছোঁ। গোটেইখিনি যাতে ভালদৰে মিক্স হয়, গোটেই হালধি আৰু গোটেই বিলাহীবোৰ মিক্স হৈ যায়, তেনেকৈ লৰাই দিব। আৰু লগে লগে দি দিছোঁ মই কুচিয়া মাংসখিনি। আকৌ গোটেইখিনি ভালকৈ লৰাই দিছোঁ। এতিয়া মই দিম সোৱাদ অনুসৰি নিমখ। অলপ নিমখ দি দিছোঁ, যিহেতু মই পানীও দিম, সেইটো কাৰণে নিমখ অলপ বেছিকৈ দি দিছোঁ একেবাৰে। আকৌ ভালদৰে এইখিনি অলপ ল' ফ্লেমত ৰাখি থ'ম। এনেদৰে লৰাই থাকিব অলপ দেৰি আৰু ল' ফ্লেমত দি ঢাকোন মাৰি দিব। এনেদৰে সিজোৱাৰ পাছত মই অলপ দেৰি সিজোৱাৰ পিছত মই এতিয়া পানী এড কৰি দিছোঁ। পানীখিনি দি মই ঢাকোন লগাই 15 মিনিটমান সিজিবলৈ দিলোঁ। পোন্ধৰ মিনিটমান পাছত কুচিয়া মাংস ৰেডি হৈ গ'ল। এয়া দেখিবলৈ পাইছে আপোনালোকে, একেবাৰে ৰেডি হৈ গ'ল, খাবলৈ পাৰিছে। আজিৰ ভিডিঅ'টি যদি ভাল লাগিলে তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট কৰিব, আৰু যদিহে মোৰ চেনেললৈ নতুনকৈ কোনোবা আহিছে তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব।